ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ পাপুৰ গাড়ীৰ পৰা। আমি আজি গৈ আছোঁ অসম চাহ জনজাতিৰ সাহিত্য সভা হৈ আছে। ক'ত আছে? মেকিপুৰ টি ষ্টেটত। মেকিপুৰ টি ষ্টেটত। মই নাজানো কেইদিনীয়া কাৰ্যসূচী হৈছে, এই পাপুৱে ভালকৈ জানিব। ই মোক লৈ গৈছে লগত আজি। 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী 18, 19 আৰু 20। আজি 19 তাৰিখ নহয় জানো? আজি দ্বিতীয়টো দিন হৈছে। আজি সম্ভৱ কালি ষ্টাৰ্ট কৰিলে, আজি দ্বিতীয় দিন, কালি শেষ হ'ব। কালি আজি অধিৱেশন হৈ আছে। আজি ইলেকশ্যন হৈ আছে সভাপতি সম্পাদকৰ কাৰণে চাহ জনগোষ্ঠীৰ সাহিত্য সভাৰ। তাকে আমি তালৈ ওলাইছোঁ আৰু ৰাস্তাত গৈ আছোঁ। তাত যোৱাৰ পিছতহে গম পাম যে প্ৰগ্ৰেমটো কেনেকুৱা হৈছে। তাত মানে আমাৰ চাহ জনগোষ্ঠীৰ কিছুমান সাহিত্যিকে ওলোৱা কিতাপখিনি আজি এক্সিবিশ্যন হয়, প্লাছ আৰু চাহ জনগোষ্ঠীৰ লোকসকলক মানে কি বস্তুবোৰ লাগে, বিবাহত যেনেকুৱা যে মাৰুৱা চাৰুৱাবোৰ বনায়, সেই তেনেকুৱা বস্তুবোৰ এক্সিবিশ্যন হৈছে। গতিকে সেই বস্তুটো আজি দেখাম আমি ভিডিঅ'ত ন, নিজৰ জাতিগত কলা কৃষ্টিবোৰ। আৰু আমাৰ চাহ জনগোষ্ঠীৰ যিমানবোৰ সাহিত্যিক আছিলে আজি মৰি গ'ল তেখেতলোকৰ স্মৃতিত, মানে যিবোৰ কিতাপ থাকি গ'ল ন, স্মৃতি গ্ৰন্থখিনি, সেইখিনি তাত উন্মোচন হয়, তাত এক্সিবিশ্যন হয়, তেনেকুৱা মানে এক্সিবিশ্যন হয়। আৰু যে বলক গৈ থাকোঁ, তাত গৈ কিনে গোটেইখিনি দেখাম আপোনালোকক। এইফালে ৰাস্তাটো বেয়া আছিলে, বনাই আছে এইটো ৰাস্তাত। এই গছ কেইজোপা চাই ধুনীয়া লাগিছে ন। এইডোখৰ কি জেগাডোখৰ নাম কি? নেমুগুৰি হাৰিপৰা আলি। নেমুগুৰি হাৰিপৰা আলি। নঙলামৰা পাম ইয়াৰ পিছত। আগফালে চাচোন কিমান ধূলি। মাথা গৰম হৈ যাব বাইক চলাবলৈ। বাইক চলাই আহিলে কোলা চুলি বগা হৈ যাব। ছানগ্লাছ লাগিবই ইয়াত বাইক চলালে। যদি হেলমেট নাই ছানগ্লাছ লাগিব, মুখত মাস্ক লাগিব, নহ'লে গোটেইখিনি ধূলি সোমাব মুখত। এইটো নঙলামৰা পাৰ হৈ কি নদী জানো? দিৰৈ নদীটোৱে হয়। দিৰৈ নে দিচাং? দিচাং নদীটো হয়। দিচাং এইডোখৰ নাই বনোৱা ন, ঠিক আছে ৰাস্তাটো। ঠিক আছে, দুটা গাড়ী ক্ৰছ কৰিব নোৱাৰে। এটাই গাড়ী পাৰ হ'লে ওৱান টাইম ওৱান কাৰ। ঠাণ্ডা মজা লাগিছে। চলাব মন নাই যোৱা নেকি? টোপনি মাৰি আছে। টোপনি নাই মানে চলাই আছোঁ। এইখন গাড়ী সদায় নচলে, মাজে মাজে কেতিয়া মাহেকত 4-5 দিনহে উলিয়াই চাগে। সেইটো কাৰণে আমনিয়ে লাগি যায়। এই ডেইলি ড্ৰাইভ কৰি থাকিলে ভাগৰ নালাগে, বহুত দিনৰ মূৰত গাড়ী চলালে মানে ভাগৰ লাগে। 45-50 গৈছে। তেল বচাইছে। তেল বচাইছে বোলে। 60 স্পীডতো যোৱা নাই, সেইটো কাৰণে টোপনিয়ে ধৰিছে মোক। দবাই দিছে এতিয়া। ঝাৰি দে, অলপ ঝাৰি দে, জল্দি পাই যাম ন। 60, 70, 80ত গ'লে মানে স্পীড ব্ৰেকাৰবিলাক যেনেকুৱা ষ্টাইলত বনাই থোৱা আছে নহয়, একদম ৰাউণ্ডকৈ উৰি যাব। চিনেমাৰ লিখে 100ত গ'লে কি হ'ব? গাড়ী উৰি যাবে। এৰোপ্লেনৰ লিখে। নাজিৰাত এক জেগাত দহি কচৰি বহুত ফেমাছ হয়। নেপালী মানুহ হয় নেকি, বিৰাট ভাল বনাই খাই মেলি, একদম নিজৰ গাখীৰৰ দহি বনাই, দহি আৰু খিচিৰি নহয়, কচৰি আৰু চিঙৰা। কি মজা কচৰি চিঙৰা। 10 টকাই লয়, কিন্তু একবাৰ খালে পচাই যাবা। খাই দিওঁ লাগিছে। মই খামেই মানে, কাৰণ আছে খোৱা নাই মই। পামেই নাজিৰাত, সোণপুৰা পালোৱে। মই ঘৰৰ পৰা বেছি খাই অহা নাই বাৰু। আগতে ক'লে মোক এতিয়া এনেকুৱা আইটেম পোৱা যায় বুলি, সেইটো কাৰণে কমকৈ খাই ওলাইছোঁ ঘৰৰ পৰা। আমাৰ ঘৰৰ পৰা সোণপুৰা ইয়াত মাত্ৰ 31 কিলোমিটাৰ আছে। আমি ভিতৰে ৰাস্তা দি আহিলোঁ। যদি শিৱসাগৰ টাউনেদি যোৱা হয় তেতিয়াহ'লে প্ৰায় 20-25 কিলোমিটাৰমান বেছি হ'ল। আমি 20-25 কিলোমিটাৰ আমাৰ কম হৈ গৈছে এইটো ৰাস্তাত অহাৰ কাৰণে। ৰাস্তাও ভাল, গৈও ভাল লাগিছে, আৰামত গৈ আছোঁ। আৰু ভিৰ নাই, গাড়ীৰ ভিৰ নাই। 45-50ত গৈ আছোঁ, আৰামছে গৈ আছোঁ। ক'ত পাইছে দে? সোণপুৰা। ইয়াৰ পৰা শিমলগুৰি বেছি দূৰ নহয়। এতিয়া পাম বালিঘাটৰ পৰা ৰাইট ছাইড সোমাই দিম। ৰাইট ছাইডৰ পৰা কিছু মিটাৰ দূৰত গৈ নাজিৰা টাউন পাম। নাজিৰা টাউনৰ পৰা কিমান কিলোমিটাৰ? 7 কিলোমিটাৰ। নাজিৰা টাউনৰ পৰা 7 কিলোমিটাৰ গৈ আমি মেকিপুৰ পাম। পোৱাই নাই যে। এইটো পালোঁ নাই। ক'তা? বিভিন্ন জাতিয়ে সমাজে দিয়া তোৰণ। এইটো কোনে দিছে? কৈৰী সমাজ। আৰু এইটো মিৰ্ধা সমাজ। লেফ্ট। জেগা আছে গাড়ী ভিতৰত? থ'বলৈ জেগা পাবি, গৈ থাক। কি বুলি কয়? তোৰণ বুলি কয় ন? 4ৰ্থ বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন না?
আৰু আহি আমি মেইন ঠাইডোখৰত আহি পাই গৈছোঁ। কৰমডাল হয়। কি ধুনীয়াকৈ সজাইছে পাত ছিঙি থকা এই মূৰ্তিটো। আপোনাৰ নামটো কি আছিলে? চাউন মৰা না? ইয়াত কিবা দায়িত্বত আছে? ইয়াত পইচা হ'ব অসম মুণ্ডা মহাসভা শিৱসাগৰ জিলা সমিতিৰ কাৰ্য কি উপসভাপতি। এক্সিবিশ্যন হৈ আছে, তাত যাম ব'লা। পাব্লিকেশ্যন বৰ্ড আছাম, JS পাব্লিকেশ্যন গুৱাহাটী। কোনটো এইটো অৱদান? কোনটো অসম চাহ শ্ৰমিকৰ অৱদান। মই ইয়াত সোমাই এইটো ল'লোঁ, এইখন কিতাপ ল'লোঁ, অসম চাহ শ্ৰমিকৰ অৱদান। সুশীল পৰিয়াল লিখিছে এইখন কিতাপ। মহিলা শ্বহীদ মালতী মেম, অসম চাহ শ্ৰমিকৰ কল্যাণ পৰিষদ। মানে চাহ জনগোষ্ঠীৰ গোটেই হিষ্ট্ৰীটোৱে আছে ইয়াত। এইটো কাৰণে লৈ ল'লোঁ। ঠিকে আছে, এইখনকে লৈ যাওঁ। মই আইনৰ কিতাপটো বিচাৰিছিলোঁ নাই। ইয়াত বিভিন্ন জনগোষ্ঠীৰ কিতাপ আছে। ইয়াত ফ্লেগ হষ্টিং হৈছিলে নেকি? আঞ্চলিকৰ পৰা অহা জিলা সমিতিৰ পৰা অহা ফ্লেগ হোষ্টিং আছে। অনিল জাতি এগৰাকী সফল ব্যক্তি, আমি অনিল জাতিক সম্বৰ্ধনা জনাব পাৰোঁ বা জনাওঁ। আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাল ৰিজাল্ট কৰিছে তেওঁলোককো আমি সম্বৰ্ধনা জনাওঁ। কিন্তু এই সফলতাৰ আঁৰত লুকাই থাকে যি মানে এইবিলাক বস্তু মানে সংঘ যোনে কৰিছে, তেখেতসকলৰ নাম দিয়া আছে ইয়াত, মানে ব্যৱস্থাপনা সংগ্ৰহ কৰা সকলোৰে নাম ইয়াত দিয়া আছে। সহায় কৰিছে সেইসকল পিতৃ মাতৃয়ে আচলতে সম্বৰ্ধনা নিৰ্বাচন কৰিব লগা হ'ল। পাণ বঁটা প্ৰথম বছৰৰ বাবে আমি এই সফলতাটো জনাব লাগে। আমি অজৰা যোৱাৰ আমি কেৱল নিমিত্ত হৈ নিমিত্ত হ'বলৈ পাই আমাৰো মনটো ভাল লাগিছে, আমাৰো বুকুৰ দাম হৈছে নহয়। এনেকুৱা এটা অনুষ্ঠানত আমি নিশ্চয় সহযোগ কৰিম আৰু যাম। নাম্বাৰটো কিমান আছিলে লাষ্টত? নাম্বাৰটো নাই আপোনাৰ? হাজাৰজন উঠি অহা ভাই চাহ জনগোষ্ঠী আদিবাসীৰ বাদ্যযন্ত্ৰ এইবাবে আমি আপোনালোকৰ আগত কিয় বা আমাৰ ইয়াত আমি বহুৱাইছোঁ। আৰু মই সকলো এইটো ঝুমৰ ঢোল ন? ফৰ্মেলিটি যাব মই এটা আহ্বান জনাইছোঁ, বিচাৰিম সকলোৱে থিয় হৈ যিবিলাক খুব সুন্দৰ আৰু আলমনি কৰ্মীৰ নামত সকলোৱে থিয় হৈ পেলাই তেখেতসকলক অভিবাদন জনায়। বস্তুবিলাক তেওঁলোকে সজাই ৰাখিছে খুব সুন্দৰকৈ। আমি দেখি খুব আপ্লুত হৈছোঁ, অভিভূত হৈছোঁ। খুব সুন্দৰকৈ তেওঁলোকক চিৰ কৃতজ্ঞ আৰু কৃতজ্ঞতা স্বীকাৰ কৰি তেওঁলোকক ধন্যবাদ দিছোঁ। ভাল লাগিছে বস্তুবিলাক। এইটো কি কৰে? চাওতালসকলে বজোৱা ৰগৈ বুলি কৈছে। আৰু তাৰ ৰগৈ, আমাৰ এই নিৰ্বাচন মণ্ডলী হৈছে ঢোলা, নাঙল, অনুভৱ কৰিছে কথাটো। এই শৰাই, খালৈ। আজি বা বহু বছৰ আগত 1969 এজন কবি প্ৰেম প্ৰহৰে খুব সুন্দৰকৈ মানে এটা হিন্দী কবিতা পাইছিলে, তাক ফুটাই কৰিছে। আপোনালোকে সবেই জানে যে প্ৰত্যেক পিতৃ মাতৃয়ে খোজে তেওঁলোকে যেতিয়া ল'ৰা ছোৱালীবিলাক এইখিনি বস্তুৱে সংৰক্ষণ কৰিছে আৰু এইখিনি হৈছে ইয়াৰ এক্সিবিশ্যন। पकड़ना मेरा जब मैं बूढ़ा तुझे मैं चलना सिखलाऊं। नाम नाम मेरा जब मैं बूढ़ा हो जाऊं जग में मेरा হেৰি পাই গ'লোঁ। এইডোখৰ ফটো মাৰি ভাল আমি আহিলোঁ আজি, ভাল লাগিলে। চাহ জনজাতি সাহিত্য সভা কিবা পৰিৱেশ দেখাই দে, বাৰু চাৰিওফালে এবাৰ দেখাই দে, ঘূৰাই দে।
গ্ৰন্থমেলা চালোঁ, এক্সিবিশ্যন চালোঁ আৰু কিতাপ ললি? লিগিৰি পুখুৰীৰ দাদা লগ পাই ভাল লাগিলে। এই ক'ত থলি গাড়ী গৈ মানে এখেতে চাইকেল লৈ আহিছিলে, তো চাইকেলখন মানে বেলেগ এজনক দি পঠিয়াই দিলে। তাৰপিছতে আমি ক'লোঁ যে আমাৰ গাড়ীতে যাব। ৰাস্তা কাষতে এখেতৰ ঘৰ, তো ইয়াৰ পৰা গৈ গাড়ীৰ পৰা নমাই দিম আৰু আমি গুচি যাম। চাহ জনগোষ্ঠীৰ জাতীয় সন্মিলন চাই এতিয়া তাৰ পৰা ওলাই আহি ভাল লাগিলে আজি, বহুত মজা লাগিলে বহুত মজা লাগিলে। চাউণ্ডা আজি চাউণ্ডা চালোঁ। আৰু চাউণ্ডাকো লগ পাই গ'লোঁ ইয়াত। আমাৰ মুণ্ডা সমাজৰ মানুহ পাই গ'লোঁ ইয়াত। শিৱসাগৰ জিলা সমিতিৰ উপসভাপতি চাউণ্ড মুণ্ডা ঘূৰালে ওচৰতে, ভাল লাগিলে। আপোনালোকো ঘূৰালে, তেলেঙা মানুহ পালোঁ ন, চব জাতিৰ মানুহ পালোঁ। আৰু বাবলু ৰেডিটাকো পাই গ'লোঁ ন, ভাল লাগিলে। এতিয়া যাম আৰু আমি এতিয়া আজিৰ ভিডিঅ'টো পাপুৰ গাড়ীতে আৰম্ভ কৰিছিলোঁ, তাৰপিছত এতিয়া ঘূৰি গৈছোঁ আমি। ঘূৰি যাওঁতে আকৌ লাষ্টত ভিডিঅ'টো পাপুৰ গাড়ীতে শেষ কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিলোঁ। ধন্যবাদ, টাটা, বাই বাই। আৰু নেক্সট এটা নতুন প্লেচ লৈ নতুন ভিডিঅ'ত লগ পাম। তেতিয়াহ'লে এতিয়ালৈকে চিট বেল্টটো লগাওঁ। এই চিট বেল্ট লগাই লওঁ, এক্সিডেণ্ট খুব হৈ আছে। আমাৰ ভিডিঅ'টো চাই মেলি শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লাইক কৰি দিব, একদম আপোনাৰ মোবাইল ভাঙি দিব শ্বেয়াৰ কৰি মেলি। ঠিক আছে ফ্ৰেণ্ডছ, অ'কে, গুড নাইট, টাটা, বাই বাই।